নমস্কাৰ, মোক চিনি পাইছেনে? মই শুকুৰ আলী, আপোনালোকৰ ষ্টাৰ কেম্পেইনাৰ আছিলো যে ছাৰ, মই শুকুৰ আলী। ধেত তেৰি বাবা, তই কি কথা কৱ? তোক মই চিনি নাপাম। শুকুৰ আলী বুলি ক'লে অসম কঁপি যায়, ছোৱালীৰ হৃদয় কঁপি যায়। তইতো বাবা আজিকালি বহুত ফেমাছ হৈ গৈছ না, পুৰা হিৰো হৈ গৈছ। মই তোৰ পুৰা চকু ৰাখো, খবৰ লৈ থাকো মই তোৰ। বাকী খবৰ পাতি কোৱাচোন কেনেকুৱা? আপুনি যে মোৰ খবৰ ৰাখে, মোৰ ভাল লাগিল। মানে মামা, আপুনিতো জানেই আই এম ইলেকশ্যন পাৰ্লিয়ামেণ্ট, লোকসভা, এছেম্বলি। আৰু মই ভাবিছোঁ মামা, এইবাৰ লোকসভা সমষ্টিত আৰু ইলেকশ্যন খেলোঁ নেকি। মামা টিকেটটো কিবা এটা কৰক না। বাবা, এইবোৰ ৰাজনীতি ভাল নহয়, এইবোৰৰ পৰা দূৰত থাক। তই এক্টিং কৰ, ভাল এক্টিং কৰ, তোৰ তাত টেলেণ্ট আছে, তই এক্টিঙত লাগ। যদি কিবা সহায় লাগে মোক কৈ দিবি, মই কৰিম নহয় সহায়টো। কেমেৰা লাগে কেমেৰা দিম, তোক মোবাইল লাগে মোবাইল দিম। তই আমাৰ অসমৰ উঠি অহা এটা নক্ষত্ৰ, তই এক্টিং কৰ। হয়তো তই নিজনি এক্টিং কৰি কৰি অস্কাৰ পাই যা। নে কি ক পাপা, তই এক্টিং কৰ। নাই মামা, মই আৰু এক্টিং নকৰোঁ। এক্টিং কৰিবৰ কাৰণে দেখোন মই এক্টিঙৰ কাৰণে ছোৱালীয়ে বিচাৰি নাপাওঁ। আৰু মোৰ এক্টিং চাই বহুত বোলে মানুহ হস্পিটেলত ভৰ্তি হ'ব লগা হৈ গৈছে। আৰু মই এক্টিং নকৰোঁ, মই ইলেকশ্যন খেলিম। আই এম ইলেকশ্যন ডাই হাৰ্ড। মই ইলেকশ্যনৰ টিকেট দিবই লাগিব। যদি মই ইলেকশ্যন টিকেট নাপাওঁ, মই কিন্তু আবাৰ অসমৰ মুখ্যমন্ত্ৰী হৈ যাম। কিন্তু আপোনাৰ চিট মই লৈ ল'ম। এইবোৰ নকবি দেই বাবা, কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ কুৰ্চী সদায় মোৰ থাকিব। অসমৰ মুখ্যমন্ত্ৰী সদায় ময়ে হৈ থাকিম। যদি তই আৰু এইবোৰ কথা নুসুধা না, মোতকৈ কিন্তু বেয়া মানুহ এই পৃথিৱীত নহ'ব ন। মই হিমন্ত বিশ্ব হয়, মই বেলেগ নহয়। কিন্তু মনত ৰাখিবি দেই বাবা। ঠিক আছে মামা, মই আপোনাৰ কথা শুনিম। আপোনাক মই পুৰা গুৰু বুলি ভাবোঁ। মোৰ কিন্তু এটা চৰ্ত আছে, আপুনি ছোৱালীবোৰক যেনেকৈ স্কুটি দিছে, মোক এখন স্কুটি আৰু বুলেট দিব লাগিব, আৰু এটা গাৰ্লফ্ৰেণ্ড পতা দিব লাগিব কিন্তু, আৰু মোক আইফোন দিব লাগিব। হ'বনে কওক মামা? যদি এইটো বস্তু দিয়ে মোক, মই আপোনাৰ কথা শুনিম। হ'ব বাবা হ'ব, তোক মই স্কুটিও দিম, তোক মই বুলেটো দিম, আৰু গাৰ্লফ্ৰেণ্ড এটা পতাই দিম, আৰু আইফোনো দিম। মোৰ পিয়েক কৈ দিছোঁ, এই পিয়ে, ইয়াক গাৰ্লফ্ৰেণ্ড এটা, বুলেট, স্কুটি আৰু আইফোন দি দিবি দেই। ঠিক আছে বাবা, দে যা, তই এতিয়া ঘৰত যা বাবা।